অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ শিক্ষা জগতৰ কাৰণে আগবঢ়াইছে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। এই খবৰসমূহৰ ভিতৰত we can start. এইবাৰ চৰকাৰী বিদ্যালয়ত 100% পৰীক্ষাৰ ৰিজাল্ট দেখাব পৰা স্কুলৰ সংখ্যা 109 লৈ বৃদ্ধি পাইছে। ঠিক তেনেকৈ 90 পৰা 100% যিটো পাছ পাৰ্চেণ্টেজ তাত যোৱাবাৰ 386 স্কুলে 386খন চৰকাৰী স্কুলে 90 পৰা 100% ৰিজাল্ট কৰিছিল। এইবাৰ তাৰ বিপৰীতে 503খন স্কুলে 90 পৰা 100% ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। অৰ্থাৎ 54,109 হ'ল আৰু 386 503 হ'ল। যোৱাবাৰ 0 পৰা 10%ত এইখিনিত 92 স্কুলে 0 পৰা 10% উত্তীৰ্ণৰ হাৰ আছিলে। এইবাৰ 92খন স্কুলৰ পৰা সেই সংখ্যা 33লৈকে হ্ৰাস পাইছে। আৰু ফাইনেলি এজনো পাছ কৰিব নোৱাৰা স্কুলৰ সংখ্যা আমি প্ৰত্যেক বছৰে কমি কমি আহি আছিলে। যোৱাবাৰ 21খন আছিলে, এইবাৰ 16খনলৈকে 17খনলৈকে হ্ৰাস পাইছে। এক কথাত ক'ব গ'লে চৰকাৰী বিদ্যালয় এইবাৰ বহুতখিনি ভাল পাৰফৰ্মেন্স দেখুৱাইছে। আৰু আমি এটা কথা স্পষ্টভাৱে দেখা পাওঁ যে চৰকাৰী বিদ্যালয়ৰ মানদণ্ড ক্ৰমাগতভাৱে বৃদ্ধি হৈছে আৰু ভৱিষ্যতেও বৃদ্ধি হ'ব বুলি মই আশা কৰোঁ। স্বাভাৱিকভাৱে যি 17খন স্কুলত এজনো ছাত্ৰ ছাত্ৰী পাছ কৰিবলৈ সক্ষম হোৱা নাই, এই 17খন স্কুলে আমি বন্ধ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ। And teachers will be transferred across the Assam. তাৰমানে এই 17খন স্কুল বন্ধ হৈ যাব আৰু এই 17খন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকলক অহা 72 ঘণ্টাৰ ভিতৰত আমি অসমৰ বিভিন্ন জিলালৈকে তেওঁলোকক আমি ট্ৰান্সফাৰ কৰিম, যাতে কোনোবা এখন ভাল স্কুলৰ লগত তেখেতসকল এটেষ্ট হৈ থাকিব পাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলক আমি কাষৰ স্কুলখনত নামভৰ্তি কৰাৰ বাবে আমি সুযোগ প্ৰদান কৰিম। যোৱা বছৰ আনন্দৰাম বৰুৱা বঁটা দিব পৰা হোৱা নাছিলে। যেতিয়া মই শিক্ষাৰ দায়িত্ব লওঁ সেই মুহূৰ্তলৈকে কৰোনা ভাইৰাছ আহি যোৱাৰ কাৰণে কম্পিউটাৰ আদি ইণ্টাৰনেশ্যনেল কেৰিয়াৰ্ছ বন্ধ হৈ যোৱাৰ কাৰণে এই কম্পিউটাৰ আমি দিব পৰা নাছিলোঁ। অহা সপ্তাহৰ পৰা যোৱা বছৰৰ ছাত্ৰ ছাত্ৰীসকলক এমট্ৰনে স্কুলতে কম্পিউটাৰ দিয়াৰ ব্যৱস্থা কৰিব। আৰু ইতিমধ্যে আমি তেওঁলোকক কৈছোঁ যে অহা সপ্তাহৰ পৰা কোনো ফাংচন নকৰাকৈ লাহে লাহে স্কুলত এজন এজনকৈ ছাত্ৰ ছাত্ৰীক মাতি কম্পিউটাৰখিনি বিতৰণ কৰি দিব লাগে। এই বছৰো নিবিদা আদি আহ্বান কৰিলে, যিহেতু টেণ্ডাৰ আদি প্ৰক্ৰিয়া দীঘলীয়া হ'ব আৰু কোভিডৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমি 17,000 20,000 কম্পিউটাৰ পাওঁ নে নাপাওঁ সিও সন্দেহৰ আৱৰ্তত থকা বাবে আমি সিদ্ধান্ত লৈছোঁ যে এই বছৰ আমি কম্পিউটাৰৰ পৰিৱৰ্তে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক আমি 20,000 টকাৰ নগদ ধন দিম। অৰ্থাৎ কম্পিউটাৰ আমি কাকো নিদিওঁ। এইবাৰ আমি কম্পিউটাৰৰ পৰিৱৰ্তে সকলোকে 20,000 টকাৰ আমি নগদ ধন দিম। চৰকাৰে কম্পিউটাৰ কিনিলেও পাৰ কম্পিউটাৰ কষ্ট 20,000 আহে। গতিকে আমি যিটো যোৱা বছৰ কম্পিউটাৰৰ যিটো কষ্ট আছিলে সেই কম্পিউটাৰৰ কষ্ট আফটাৰ ডিডাক্টিং GST, কাৰণ কেছ টকা দিলে চৰকাৰক GST দিব নালাগে, আফটাৰ ডিডাক্টিং টেক্সেশ্যন লাইবিলিটি যিটো নেট কষ্ট অফ দ্য কম্পিউটাৰ আহে সেইটোকে আমি ছাম আপ কৰি 20,000 টকা আমি তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়াৰ বাবে সিদ্ধান্ত কৰিছোঁ। সেবাই আবেদনৰ পৰ্টেল এটা মুকলি কৰি দিব আৰু সেবাই বাতৰি কাকতৰ যোগে বিজ্ঞাপন দিব। সেবাৰ পৰ্টেলত ছাত্ৰ ছাত্ৰীসকলে বেংক একাউণ্ট নম্বৰ, IFC কোড আদি জমা দিব
আৰু তেনেকুৱাৰ পৰিপ্ৰেক্ষিতত আমি 30 আগষ্টৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টত আমি 20,000 টকা পোনপটীয়াকৈ জমা দিম। যোৱা বছৰৰ ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰ পাব আৰু এই বছৰ মেট্ৰিকত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলে কম্পিউটাৰৰ পৰিৱৰ্তে কোভিড-19ৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক আমি নগদ ধন দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পৰৱৰ্তী বছৰত ছাত্ৰ ছাত্ৰীসকলৰ ফিডবেক লোৱাৰ পিছত আমি নগদ ধন দিম নে কম্পিউটাৰ দিম তাৰ বিষয়ে পৰৱৰ্তী সময়ত সিদ্ধান্ত লোৱা হ'ব। কিন্তু এই বছৰ আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে কেছ টকা থ্ৰু বেংক একাউণ্ট আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেৱাই তাৰ পৰ্টেল মুকলি কৰি দিব। আৰু এটা ছাত্ৰ ছাত্ৰীসকলক লৈ আমি এটা ডাঙৰ এনাউন্সমেন্ট এটা কৰিব খুজিছোঁ যে আমাৰ চৰকাৰ অহাৰ পিছত বছৰি 2 লাখ টকাৰ তলত উপাৰ্জিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিছিলোঁ। এই বছৰ কোভিড-19ৰ পৰিৱেশৰ ওপৰত পৰ্যালোচনা কৰাৰ পিছত আমি সিদ্ধান্ত লৈছোঁ যে এইবাৰ APL হওক BPL হওক আমি কলেজবিলাকত ষ্টুডেণ্টক 100% আমি ফ্ৰী এডমিশ্যন দিম। তাৰমানে উইদাউট এনি ইনকাম স্লেব আমি সকলোকে বিনামূলীয়া আমি নামভৰ্তিৰ ব্যৱস্থা কৰিম। আগতে 60% ষ্টুডেণ্টে ফ্ৰী এডমিশ্যনৰ সুবিধা পাইছিলে, যোৱা বছৰ প্ৰায় 50% আছিলে। এই বছৰ ইটছ এণ্ড এভৰি ষ্টুডেণ্টছ যোনে প্ৰাদেশিকৃত মহাবিদ্যালয়ত নামভৰ্তি কৰিব খুজিব তেওঁলোকৰ নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া হ'ব।